দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় দহৰ বাবে মই আহিছো ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম। নমস্কাৰ, মই বিপিন চাওদাং সকলোকে স্নেহ শ্ৰদ্ধা জনাইছো, ভক্তি ভৰা সেৱা জনাইছো। আজি বিশেষ এটা সুখবৰ দিবৰ বাবে মই আপোনালোকৰ আগত থিয় দিছো। গছ থাকিলেহে মানুহ থাকিব, এই কথাষাৰকে সাৰোগত কৰি আমাৰ এই ভাতৃপ্ৰতিম বন্ধু মধ্য অসমৰ হিতেশ শৰ্মা আৰু উজনি অসমৰ অনুপ পাটকাই এই দুজন প্ৰকৃতিপ্ৰেমীয়ে আজি বহু ঠাইত গছ পুলি ৰোপণ কৰি আহিছে দীৰ্ঘদিন ধৰি। তেওঁলোকৰ এই মহান প্ৰচেষ্টাক আমি অভিনন্দন জনাইছো আৰু ইতিমধ্যে হিতেশ শৰ্মাই গ্ৰীণ লাইফ নামৰ এটি ইউটিউব চেনেলো আৰম্ভ কৰিছে। আশা কৰিছো মানৱ কল্যাণৰ লগত সম্বন্ধ থকা এই গ্ৰীণ লাইফ নামৰ ইউটিউব চেনেলটি ৰাইজে মৰমেৰে আঁকোৱালি ল'ব আৰু তেওঁক এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।